morning guys and welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে মই ভালে সকলো জিয়াই আছো সো আজি আমি যাবলৈ ওলাইছো এফালে আজি মুন্দাটাহাটৰ কলেজ যাম Westminster University University of Westminster সো তাহাটৰ য'ত পঢ়িছিলে হেতু বিল্ডিং যাম আমি সো আহোতে চাও আৰু কোবাত চাৰ্চ যোৱা কথা আছে দেতা যাবলৈ মন গৈছে কাৰণে আমি যাবও পাৰো তো হে আমি এতিয়া ৰেডি সেডি হৈ আজি বহুত বেছি ঠাণ্ডা ৰাতিপুৱাটো 8 ডিগ্ৰী আছিল এতিয়া গৈ 11 ডিগ্ৰী হৈছে কি অলপ বাঢ়িছে মানে কিন্তু বহুত বেছি ঠাণ্ডা বাহিৰত ঠিক আছে দিয়ক মই একেবাৰে আপোনাৰ তাত গৈ লগ পাই আছো বাই সো গাইজ আমি গোটে হোপা গৈছো আজি আৰু আমাৰ যাবলৈ দুদিন আছে উফ ইমান ঠাণ্ডা এই ঠাণ্ডাটা লহা আগতে আমি যাওঁ আৰু ঠিক গাইজ মই অসমক বহুত বেছি মিছ কৰিছোঁ লগৰখিনি স্পেচিয়েলি মোটুক হে এখন মুনুৰ ইউনিভাৰ্সিটি হয় চাই ভাল লাগিছে নে ভাল লাগিছে হা ইয়াতে পঢ়িছিলে কি আৰু মেৰি ও মুনু মেৰি দুইটা ইউনিভাৰ্সিটি এখন কি আৰ্ট স্কুল আৰ্ট কেম্পাস গাইজ এটু হৈছে আৰ্টস এণ্ড মিডিয়া কেম্পাস হয় এটু তো ইয়াৰে 5টা মান কেম্পাস আছে ইয়াত অল ওভাৰ লণ্ডনত এটাটো বিজনেস স্কুলৰটো আপোনালোকক দেখাইছিলোৱে তাত আছিলে আৰু এইটো আৰ্টস এণ্ড মিডিয়া কেম্পাস বহুত ডাঙৰ কেম্পাসটো ইয়াৰ ইউনিভাৰ্চিটি পৰা এইটো অকমান আউটস্কাৰ্ট টাইপ হয় আমি এতিয়া গৈ আছো এটা সৰু ৰাস্তাইদি যিটো বহুত ভয় লগা এইটো ৰাস্তা ইয়াতে এখন ফিল্ড আছে এখন মোষ্ট প্ৰবলি ইহঁতৰ কলেজৰ ইউনিভাৰ্চিটি হ'ব এখন সো আমি এতিয়া গৈ আছো বহুত ঠাণ্ডা গাইজ আহিব পৰা নাই একদম ফিল্ড ৰাস্তাটো দেখি প্ৰথম মোৰ বিশ্বাস হোৱা নাছিলে এইটো ৰাস্তাইদি আমি যাম বুলি আমি গৈ আছো সৰু গাঁও এখনৰ নিচিনা আৰু আমাৰ মেঘালয়ত যেনেকুৱা গাঁওবোৰ থাকে সো গাইজ আমি সেই অকমানি যে ওলাই আছে অকমানকে তালে গৈ আছো খোজকাঢ়ি এতিয়া গোটেইখিনিয়ে আমি বহুত ভয় লগা জেগাত আহিছো চব পিনে জংঘল সো গাইজ এখন প্ৰাইভেট স্কুল এখন হয় আৰু স্কুলৰ গ্ৰাউণ্ড খেলি আছে মানুহে ল'ৰা ছোৱালী গাইজ এইপিনে আমি যাম এতিয়া ইমান ধুনীয়া এইটো জেগা ৱৰ্থ ইট আমাৰ ইমান দূৰ খোজকাঢ়ি অহা তো গাইজ ইয়াতে হেৰি পটাৰ এণ্ড দ্য ফিলচফাৰ ষ্টোন শ্বুটিং হৈছিলে দ্য ক্ৰাউন নেটফ্লিক্সৰ এখন শ্বুটিং হৈছিলে চ' গাইজ এয়া মৰিশালি আমি মৰিশালিত আছোঁ এইটো ফাইনেলি আমি ডেষ্টিনেশ্যন পাইছোঁহি ইমান কষ্ট কৰি অহাৰ পিছত So guys, itu
গাইজ এইটো যুদ্ধত মৰা মানুহৰ কবৰ 1900 কিমান 1934 জুলাই বহুত পুৰণা এইবোৰ বহুত চুট থাকিবও পাৰে দেই গাইজ নাজানো আৰু গৈছোঁ আৰু আজি বজৰং বুলি নাম লৈ গৈ দিছোঁ আৰু জয় শ্ৰী হনুমান চ' গাইজ আমি ইয়াৰ পৰা ফুল ভিউ দেখিম আধা লণ্ডন এই চান মাইনাৰ কাৰণে অকণমান দেখিবলৈ দিগদাৰ হ'ব পাৰে আপোনালোকৰ তেতিয়াও গাইজ দিছ ইজ দ্য ভিউ এইকেইটা প্ৰাণীকেইটা গৈ আছে ইমান ধুনীয়া ভিউ ন গাইজ ইমান দূৰ অহা হৰিফিক ৰাস্তাইদি অহা প্লাছ ইমান কষ্ট কৰি অহা আমাৰ ৱৰ্থ ইট হ'ল আমি ফাইনেলি ইমান ধুনীয়া ৰাস্তাটোৱেদি আহি আছোঁ আৰু ইমান ভয় লগা ৰাস্তাটোৱেদি আহিছিলোঁ মই ভাবিছিলোঁ একো নাপামগৈ বুলি গৈ পেলাই বাট ৱৰ্থ ইট মানে সেইটো প্ৰায় মানুহে আহে মানে আহি আছিলে ৰাস্তাইদি বাৰু খালি মানে ভিউটো যে গাইজ ইমান মজা ভিউ So guys, এইবোৰ আমাৰ ঘৰবোৰৰ নিচিনা একদম চব গাইজ ফাইনেলি আমি তাৰ পৰা ওলাই আহিলোঁ আহি পেলাই আমি এতিয়া গৈ আছোঁ ক'ৰবাত কিবা এটা খাম মষ্ট প্ৰবেবলি ডিনাৰ নকৰিবও পাৰোঁ মোৰ দাদাই ইয়াতে ডিনাৰটো কৰি ল'ব কৈছিলে কিন্তু ইয়াতে ডিনাৰ কৰিব মন নাই চ' আমি মষ্ট প্ৰবেবলি পেক কৰাইও নিব পাৰোঁ খাবও পাৰোঁ নাজানো এতিয়া মোৰ ঠাণ্ডা দেখিছে নাক চাক ৰঙা হোৱা অৱস্থা নাই একদম ইমানে ঠাণ্ডা লাগিছে চ' একেবাৰে আপোনালোকক মই য'ত যাম তাতে গৈ লগ পাম চ' গাইজ আমি চাহ খাবলৈ আহিলোঁ এতিয়া ব্ৰুলে চ' গাইজ বহুত ঠাণ্ডা লাগিছিলে বাহিৰত সেইকাৰণে আমি ইয়াতে চাহ খাব আহিলোঁ গাইজ আমি এতিয়া গৈ আছোঁ ডিনাৰ কৰিবলৈ ৰামছ ৰেষ্টুৰেণ্ট খোজকাঢ়ি আমি তাতে চবেই চাহ খালোঁ মই বুন্দি খালোঁ খাই বহুত ঠাণ্ডা লাগিছে এতিয়া মোৰ অৱস্থা দেখিছে চ' গাইজ আমি ইয়াতে আহি পেলাই ডিনাৰটো কৰি ল'লোঁ বেছি মানুহ থকাৰ কাৰণে মই ভিডিঅ' নকৰিলোঁ আৰু বেছি আমি এতিয়া ঘৰ গৈ আছোঁ বহুত বেছি ঠাণ্ডা মোৰ অৱস্থা দেখি গম পাইছে নাক চাক বাজিব পৰা নাই ইমান বেছি ঠাণ্ডা তো আমি খালোঁ মেলিলোঁ খাই মেলি এতিয়া ঘৰ গৈ আছোঁ খোজকাঢ়ি বাছত আহিলোঁ মানে আহি দেন বজাৰ কৰিলোঁ অলপ কৰিব আছিলে এতিয়া কৰি ঘৰ গৈ আছোঁ আপোনালোকক ডাইৰেক্ট ঘৰত গৈ লগ পাম গাইজ আজিৰ ব্লগটো ইমানেই আছিলে আমি জাষ্ট আহি ঘৰ পাইছোঁহি আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু আগৰ ব্লগকেইটা চাইও ভাল পাইছে মোৰ ভিউজ বহুত কম আহিছে কিন্তু মই তেতিয়াও দি থাকিবলৈ নেৰোঁ আৰু লাইক শ্বেয়াৰ টেয়াৰো কম কৰা হয় কাৰণে সেইটোও হ'ব পাৰে প্লাছ সেইটো চাগে বেছি কি বুলি কয় ভিউজ পোৱা নাই মানে হেৰি হোৱা নাই চাগে মানুহলৈ পোৱাগৈ নাই চাগে ভিডিঅ'বোৰ আই ডোণ্ট নো ৱাই কিন্তু বহুত কম ভিউজ আহিছে বাট ষ্টিল মই দি থাকিবলৈ নেৰোঁ মই দি থাকিম আৰু ছেকেণ্ডলি আজি সেইখিনিয়ে আছিলে আজি আমি গ'লোঁ দাদাহঁতৰ ইউনিভাৰ্চিটি চালোঁগৈ চাই মেলি দেন খোজকাঢ়ি আহিলোঁ আহি পেলাই এতিয়া ইয়াত আহি পেলাই ঘৰত আহি অৱস্থা নাই ইমানে ঠাণ্ডা 7 ডিগ্ৰী আমি ঘৰত আহি চাইছোঁহি তাৰপিছত এতিয়া ইয়াত আহি পাইছোঁহি আহি পাই পেলাই বৌয়ে হিটাৰটো অন কৰি দিছে গোটেই ৰুমকেইটাৰ এতিয়া ঘৰটো অকণমান গৰম হৈছে তাৰপিছত এতিয়া শান্তি লাগিছে জানানে ইমানে অৱস্থা বেয়া হৈ গৈছে যি খালোগৈ ৰামছ বুলি এখন ইয়াতে ৰেষ্টুৰেণ্ট আছে তো সেইটো চেইন হয় মষ্ট প্ৰবেবলি সেই তাতে খালোগৈ মানে পিয়'ৰ ভেজিটেৰিয়ান হয় মানে ইমানে ধুনীয়া ন খাবলৈ মানে আমি বাফে লৈছিলোঁ আৰু তাতে পূৰা চব ইণ্ডিয়ান খানা দি থৈছিলে একদম চিংৰা টিংৰা চব আৰু অকণনি বেয়া মই আপোনালোকক দেখাব নোৱাৰিলোঁ বিকজ
বহুত বেছি ভিৰ আছিলে আৰু আমাৰ ওচৰত টাইম আছিলে অকল 1 ঘণ্টা বিকজ 1 ঘণ্টাৰ পিছত মানে বেলেগৰ বুকিং আছিলে আৰু আপোনালোকক দেখাবই নোৱাৰিলোঁ মই ইমান মন আছিলে দেখাবলৈ চ' সেইখিনিয়ে আৰু প্লাছ মানে আমি তাৰপৰা ওলাই বাছত আহিলোঁ ইমানেই ঠাণ্ডা আছিলে ন মই ৰাস্তাত কপি ভিডিঅ' বনাইছোঁ আপোনালোকক দেখাবৰ কাৰণে একোৱে তাৰপিছত নহ'লে মানে আৰু মোৰ আইফোনৰ ষ্ট'ৰেজো ফুল হৈ গৈছে এতিয়া ইমানেই বেছি হৈ গৈছে নে কাৰণ আগৰ ভিডিঅ'খিনিও এডিট কৰিবলৈ আছে চব মিক্স হৈ গৈছে লেপটপত ভৰাবলৈও টাইম পোৱা নাই চ' সেইবোৰে আৰু মানে একেবাৰে একেচোটতে দি খতম কৰি যাম আৰু চ' সেয়াই আজি ব্লগটো ইমানেই আছিলে মই যিমানখিনি পাৰোঁ দেখাবলৈ ট্ৰাই কৰিলোঁ আৰু আমাৰ যাবলৈ আৰু বেছি দিন নাই কাইলৈ দিনটো আছেগৈ আৰু তো কাইলৈ আপোনালোকক আমিতো ক'ৰবাত যাম নাযাম এতিয়ালৈকে চিয়'ৰ হোৱা নাই যদি যাওঁ তেতিয়া মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু কমেণ্ট কৰি দিব কিবা যদি মানে ভালো পায় তেতিয়াও কমেণ্ট কৰিব তেতিয়াও বহুতখিনি মটিভেট হয় ন মানুহ আৰু প্লাছ নহ'লে কিবা যদি ভুলো দেখে তেতিয়াও কৈ দিব যাতে মই সেইখিনি ঠিক কৰিব পাৰোঁ চ' সেইখিনিয়ে আৰু see you in the next vlog bye bye